তো এয়াৰটেলৰ ইণ্টাৰনেট 5G মিনি টাৱাৰ বহাবৰ কাৰণে অলপৰ অসমত এইটো এটা চাৰ্ভে কলিং হৈ আছে। হয়। তো আপোনালোকৰ 10 ফুট বাই 10 ফুট খালী মাটি বা ঘৰৰ ছাদ কোম্পানীক 15 বছৰৰ কাৰণে ভাড়া হিচাপত দিব পাৰিবনে? পাৰিম আকৌ। মাটি কাৰ নামত আছে? মাটি মোৰ নামতো আছে, দেউতাৰ নামতো আছে। অ'কে। তো 15 বছৰৰ কাৰণে আপোনাৰ মাটি এগ্ৰিমেণ্ট কৰি লোৱা হ'ব। এইকাৰণে কোম্পানীৰ ফালৰ পৰা 15 লাখ টকা চিকিউৰিটি মানি দিয়া হ'ব। হয়। আৰু টাৱাৰখন চোৱা চিতা কৰিবৰ কাৰণে এটা চিকিউৰিটি গাৰ্ডৰ চাকৰি দিয়া হ'ব। আপোনাৰ ফেমিলিৰ ভিতৰত ল'ৰা ছোৱালী কোনোবাই মিনিমাম মেট্ৰিক পাছ থাকিলে চাকৰিখন কৰিব পাৰিব। তেওঁৰ চেলাৰী হ'ব 11,000 টকাকৈ। আৰু মাটিৰ ভাড়া আপুনি মাহে মাহে 15,000 টকাকৈ পাব। ঠিক আছে? হয়। যদি আপুনি মাটি দিয়ে তেনেহ'লে কেইটামান ডকুমেণ্টছ ফটো মাৰি কোম্পানীৰ হোৱাটছএপ নম্বৰত আপোনাক পঠাব লাগিব। আৰু ডকুমেণ্টছ কেইটা লাগিব আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, মাটিৰ খাজনা ৰচিদ আৰু 1 কপি ফটো লাগিব। হয়। তো ডকুমেণ্টছ কেইটা আপুনি এতিয়া ফটো মাৰি পঠাব পাৰিবনে কোম্পানীৰ হোৱাটছএপ নম্বৰত? পোৱা যাব। আৰু কিবা কিবি লাগিব? হা? পোৱা যাব বোলো। আৰু কিবা কিবি আৰু কি লাগিব? এইটো আপোনাৰ এৰিয়া চাৰ্ভে কৰিবৰ কাৰণে ডকুমেণ্টছ কেইটা পঠোৱাৰ পিছত আপোনাৰ নামত ফৰ্ম ফিল আপ কৰি ফাইল ৰেডি কৰি ছেটেলাইট ডিপাৰ্টমেণ্টত মেইল কৰি পঠুৱাই দিয়া হ'ব। হয়। আৰু ছেটেলাইট ডিপাৰ্টমেণ্টৰ পৰা আপোনাৰ এৰিয়াৰ ৰেডিয়েশ্যন ফ্ৰিকুৱেঞ্চি, ইউজাৰ লেভেল, ইণ্টাৰনেট স্পীড চাৰ্ভে কৰি ৰিপৰ্টখন 24 ঘণ্টাৰ ভিতৰতে দিব। অৰ্থাৎ অহাকালি 10টাৰ পৰা 12টাৰ ভিতৰতে ৰিপৰ্টটো পাই যাব। যদি বাইচান্স সেই ৰিপৰ্টৰ চিলেকশ্যন থাকে, যদি কোনো ধৰণৰ অসুবিধা নাথাকে তেনেহ'লে আপোনাৰ মাটিৰ কাৰণে এটা কমাৰ্চিয়েল লাইচেন্স বনাব লাগিব। আৰু সেইখন লাইচেন্স দিল্লী চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচৰ পৰা আপোনাৰ বনাব লাগিব। ঠিক আছে? আৰু দিল্লীৰ পৰা সেই লাইচেন্সখন আপোনাৰ বনাওঁতে 10,000 পৰা 12,000 টকাৰ ভিতৰত খৰচ হ'ব। আৰু কোম্পানীক 25,000 পৰা 30,000 টকা কোম্পানীৰ ফালৰ পৰা খৰচা কৰি দিব। অ'কে। আৰু সেই লাইচেন্সখন উলিয়াই যোৱাৰ পিছত আপোনাৰ যিখিনি 15 লাখ টকা আছে আপোনাৰ যিকোনো বেংক একাউণ্টৰ মাধ্যমত ল'ব পাৰিব। আৰু 3 দিন পিছত আপোনাৰ ঘৰত মানুহ যায় আপোনাৰ লগত এগ্ৰিমেণ্ট কৰি আপোনাৰ মাটি মেজাৰমেণ্ট কৰি কামটো ষ্টাৰ্ট কৰি দিয়া হ'ব। তো যদি আপুনি এগ্ৰি থাকে তেনেহ'লে কোম্পানীৰ হোৱাটছএপ নম্বৰ মই জনাই দিম আৰু সেইটো নম্বৰ লিখি লৈ ডকুমেণ্টছ কেইটা পঠাইলে মই এপ্লাই কৰি দিব পাৰিম। ছেটেলাইট ডিপাৰ্টমেণ্টত মেইল কৰি পঠাব পাৰিম আপোনাৰ এৰিয়া চাৰ্ভে কৰিবৰ কাৰণে। আপোনাৰ লোকেশ্যনটো কোন জেগা? আপুনি ক'ব অসমত হয়। অসম হয়। অসম কোন জেগা? ছাৰ এইটো আপোনাৰ অসমৰ ভিতৰত চাৰ্ভে কলিং হৈ আছে। আপোনাৰ সকলো ডিষ্ট্ৰিক্টতেই হ'ব। বৰ্তমান আপোনাৰ কোনো লোকেশ্যন ট্ৰেক কৰি কিনে আপুনি বৰ্তমান আপুনি অসমৰ কোন জেগাৰ পৰা কৈছে সেইটো কওক। অসমৰ পৰা কোৱা নাই, মই ৱেষ্ট বেংগলৰ পৰা কৈ আছো, শ্বৰ্টলেক ছেক্টৰ 5ৰ পৰা। আৰু মোৰ ঘৰটো অসমত হোজাই ডিষ্ট্ৰিক্ট হয়। হোজাই ডিষ্ট্ৰিক্ট হয়। আপুনি মিয়া নহয় জানো? হা? আপোনাৰ টাইটেল কি বা? মোৰ টাইটেল বিশ্বাস ছাৰ, পাপন বিশ্বাস। হয় নি? হয়। আৰু এই ডকুমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বনাব লাগিব নে কি? মাটিৰ লাইচেন্স? চৰি কি ক'লে? মাটিৰ লাইচেন্সটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বনাই আনিব লাগিব? হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বনাব লাগে। হয় নি? হয়। আকৌ ষ্টেট গভৰ্ণমেণ্টৰ পৰা বনালে নহ'ব? ষ্টেট গভৰ্ণমেণ্টতে কাম হ'ব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বনাব লাগে ছাৰ। হয় নি? হয়, এইটো মানে নিউ দিল্লী, আজাদপুৰ, NCT ৰোড এইটো ঠাইৰ পৰা বনাব লাগিব। গভৰ্ণমেণ্টৰ অফিচ আছে। হয়। লাইচেন্সটো এইটো আপুনি বনাই দিবনে নে মই বনাবগৈ লাগিব দিল্লী গৈ? এইটো আপোনাৰ সুবিধা। আপুনি যদি কয় দিল্লী যাই কিনে বনাব, আপুনি দিল্লী যাই কিনে নিজে হাতে বনাব পাৰিব। আৰু যদি কয় আপুনি কোম্পানীৰ হেল্প ল'ব তেনেহ'লে কোম্পানীৰ ছিনিয়ৰ ডিপাৰ্টমেণ্টৰ পৰা আপোনাক যেতিয়া ৰিপৰ্ট জনাব, যদি কয় ৰিপৰ্ট চিলেকশ্যন আছে তো ছিনিয়ৰ ডিপাৰ্টমেণ্টৰ পৰা লগত যোগাযোগ কৰিলে আপোনাৰ লাইচেন্সখন উলিয়াই দিব পাৰিব এটা উকিলৰ মাধ্যমত। তেতিয়া আপোনাৰ কোনো ঠাইত যাব নালাগে, আপুনি ঘৰত বহি কিনে লাইচেন্স বনাব পাৰিব। হয় নি? হয়। কোম্পানীৰ থ্ৰু দি বনালে কিমান টকা খৰচ হ'ব? মোটামুটি আপোনাৰ 10-12 হাজাৰ টকা খৰচ হ'ব আৰু বাকীখিনি কোম্পানীৰ ফালৰ পৰা কৰিব। 25-30 হাজাৰ টকা কোম্পানীৰ ফালৰ পৰা কৰিব। টোটেল এমাউণ্টটো কওক। টোটেল এমাউণ্টটো লাইচেন্সটো বনালে ইমান টকা খৰচ হ'ব নে? টোটাল লাইচেন্সৰ এমাউণ্ট হয় আপোনাৰ 35-40 হাজাৰ টকা। ঠিক আছে?
আৰু আপুনি নিজে কৰিলে গোটেইখিনি আপোনাৰ নিজৰ ফালৰ পৰাই হ'ব আৰু কোম্পানীৰ হেল্প লৈ কেনে কৰিলে 10,000 পৰা 12,000 টকাৰ ভিতৰত খৰচা হ'ব আৰু বাকী 25-30,000 টকা কোম্পানী কৰিব যদি কোম্পানী হেল্প লৈ কেনে কৰে আৰু আপুনি কৰিলে 35,000 পৰা 40,000 টকাৰ ভিতৰত খৰচা হ'ব। এইটো আপোনালোকৰ প্ৰচেছটো কিমান দিনৰ পৰা হৈ আছে? এইটো আপোনাৰ 5G টাৱাৰৰ কাৰণেতো বৰ্তমান লঞ্চ হ'ল আপোনাৰ মোটামুটি 2022 লঞ্চ হৈছে আপোনাৰ ডিচেম্বৰ মাহত। তো ডিচেম্বৰৰ পৰা 5G টাৱাৰৰ কাম চলি আছে। আগতেতো 4G টাৱাৰৰ কাম হৈছে যিবিলাক টাৱাৰ আপোনাৰ এৰিয়াৰ ভিতৰত আছে ডাঙৰকৈ হৈছে সেইবিলাক টাৱাৰৰ কাম আগতে হৈছে বৰ্তমান 5G টাৱাৰৰ কাম চলি আছে। সেইবিলাক টাৱাৰতো এনেকুৱা ডকুমেণ্টৰ প্ৰয়োজন নহয় যে লাইচেঞ্চ? এইটো 5G টাৱাৰে মানে 4G টাৱাৰে কাৰণে তেনেকুৱা ডকুমেণ্টছ ঘৰত যাই কেনে লৈছে কাৰণ ইঞ্জিনিয়াৰ যাই কেনে আপোনাৰ মাটি টেষ্ট কৰিছে 4G টাৱাৰে কাৰণে। ঠিক আছে কোম্পানীৰ ফালৰ পৰা মানুহ পঠাই দিছে আপোনাৰ মাটি চাই কেনে আপোনাৰ পৰা ডকুমেণ্টছ লৈছে আৰু সেইটো টাৱাৰ বহাওঁতে আপোনাৰ কি কৰিছে NOC লাগিছে যিটো নো অবজেকশ্যন চাৰ্টিফিকেট আৰু সেইটো ট্ৰাই ডিপাৰ্টমেণ্টৰ পৰা ফ্ৰীতে দিছে টেলিকম ছেক্টৰৰ পৰা ফ্ৰীতে দিছে বুজি পাইছে। কিন্তু বৰ্তমান মানে NOC বন্ধ কৰিছে ট্ৰাইৰ পৰা তো সেইকাৰণে কমাৰ্চিয়েল লাইচেঞ্চ লাগে সেইটো হয় আপোনাৰ গভৰ্ণমেণ্টৰ পৰা দিয়ে আৰু গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন উলিয়াওঁতে তেতিয়া আপোনাৰ ফ্ৰীতে নাদিয়ে টকা পইচা লাগে বুজি পাইছে। তো আগতে আপোনাৰ ঘৰত যাই কেনে মাটি ছাৰ্ভে কৰিছে আৰু বৰ্তমান 5G টাৱাৰৰ কাৰণে মাটি ছাৰ্ভে নহয় এইটো এৰিয়া ছাৰ্ভে কৰা হয় যিটো আপোনাৰ গাঁও গ্ৰাম আছে আপোনাৰ গাঁৱৰ মানে আশে পাশে আৰু 2-3টাকৈ মানে গাঁও আছে মানে গ্ৰাম আছে ঠিক আছে মানে যদি আকৌ ধৰি লওক মই ডকুমেণ্ট দিয়াৰ পিছত আপোনাৰ যদি মাটিৰ লেণ্ড বোলে নহ'ব ইয়াত নবহে তেতিয়া আপোনাৰ কমাৰ্চিয়েল লাইচেঞ্চ বনাব নালাগে বা টকা পইচা খৰচা কৰিব নালাগে আৰু যদি আপোনাৰ এৰিয়া চিলেকশ্যন হয় যদি কয় আপোনাক অহাকালিতে যেনে আপোনাৰ এৰিয়া চিলেকশ্যন আছে টাৱাৰ বহাব পাৰিম তেতিয়াই আপোনাৰ কমাৰ্চিয়েল লাইচেঞ্চৰ কাৰণে খৰচাটো কৰিব লাগিব। তেতিয়াহ'লে অহাকালি আপুনি মানুহ পঠিয়াই দিব নেকি? নাই অহাকালি নাযায় ছাৰ আপোনাৰ লাইচেঞ্চ কমাৰ্চিয়েল লাইচেঞ্চটো বনোৱালেহে 3 দিন পিছত আপোনাৰ ঘৰত মানুহ যাব। কমাৰ্চিয়েল লাইচেঞ্চ আগতীয়াকৈ বনাব লাগিব আকৌ পিছত ৰিজেক্ট হৈ গ'লে তেতিয়া যদি আপোনাৰ এৰিয়া চিলেকশ্যন হয় তো কমাৰ্চিয়েল লাইচেঞ্চ হ'লে আপোনাৰ ঘৰত যাব এই কাৰণত আপোনাৰ লগত এগ্ৰিমেণ্ট কৰা হ'ব। এৰিয়া চিলেকশ্যন কৰিবলৈতো মানুহ আহিব লাগিব তেতিয়াহে আৰু নাই এৰিয়া চিলেকশ্যন কৰিবৰ কাৰণে আপোনাৰ ঘৰত মানুহ যাই কেনে কি কৰিব ছেটেলাইট কেমেৰাৰ মাধ্যমত চিলেকশ্যন কৰিব লাগে আৰু ছেটেলাইট কেমেৰাটো ওপৰত লগো আছে বুজি পাইছে এইটো গভৰ্ণমেণ্টৰ হয় কোনো প্ৰাইভেট কোম্পানীৰ নাই। ছেটেলাইট কেমেৰাৰ মাধ্যমত বহুত ধৰণৰ মানে কাম কৰা যায় যেনেকুৱা আপোনাৰ আপুনি টিভি বিলাক চাই কিহৰ মাধ্যমত চাই সেইটো ছেটেলাইট কেমেৰাৰ মাধ্যমতে আপোনাৰ চাই ন তো তেনেকুৱা আপোনাৰ এৰিয়াৰ যিটো পিনক'ড নাম্বাৰ আছে সেই পিনক'ড নাম্বাৰ দি আৰু আপোনাৰ মাটিৰ যিটো দাগ নম্বৰ আছে এই দাগ নম্বৰ দি আপোনাৰ এৰিয়া ট্ৰেক কৰিব লোকেশ্যন ট্ৰেক কৰি কিনে আপোনাৰ এৰিয়াৰ ৰেডিয়েশ্যন মানে তাপমাত্ৰা কিমান আছে আপোনাৰ এৰিয়াৰ ভিতৰত আৰু কিমান মানুহে কি চিম ইউজ কৰি আছে এইবিলাক চেক কৰিব আৰু আপোনাৰ এৰিয়াৰ ভিতৰত গোটেইখিনি গাঁও গ্ৰামতে আপোনাৰ ইণ্টাৰনেট কানেকশ্যন পাব নে নাই এইবিলাক চাব ছেটেলাইট কেমেৰাৰ মাধ্যমত চাই কিনে যিটো ৰিপৰ্ট আহিব চৰকাৰৰ ছেটেলাইট ডিপাৰ্টমেণ্টৰ পৰা যিটো ৰিপৰ্ট আহিব অহাকালিৰ ভিতৰতে সেই ৰিপৰ্টখন আপোনাক অহাকালি এই কোম্পানীৰ চিনিয়ৰ ডিপাৰ্টমেণ্টৰ পৰা ফোন মাৰি ৰিপৰ্টটো জনাব আৰু সেইখন ৰিপৰ্ট যদি চিলেকশ্যন থাকে তেতিয়াহে আপোনাৰ সেই কমাৰ্চিয়েল লাইচেঞ্চটো বনাব লাগিব আৰু যদি এৰিয়া চিলেকশ্যন নাথাকে কেঞ্চেল হৈ যায় বা যদি গভৰ্ণমেণ্টে কেঞ্চেল কৰে তেতিয়া আপোনাৰ সেই লাইচেঞ্চখন বনাব নালাগে বুজি পাইছে। তো এইটো আগতীয়াকৈ আপোনাৰ পান কাৰ্ড লাগে আধাৰ কাৰ্ডৰ বোৰ্ড চাইড লাগিব ভোটাৰ কাৰ্ডৰ বোৰ্ড চাইড লাগিব আৰু মাটিৰ খাজনা ৰচিদ আপোনাৰ 1 কপি ফটো এইকেইটা বৰ্তমান লাগিব বুজি পাইছে। আজিকালি ইণ্ডিয়া মানুহবিলাক স্মাৰ্ট হ'ল নহয় ডিজিটেল ইণ্ডিয়া হোৱা নাই জানো? স্মাৰ্ট হোৱাৰ কাৰণেতো আপোনাৰ অনলাইন প্ৰচেছ হৈছে আগতে অফলাইন আছিল আগতে আপুনি স্মাৰ্ট হোৱাৰ কাৰণে আপুনি দালাল কৰিব লাগিছে এতিয়া আপোনাৰ ইণ্টাৰনেটৰ যুগ ইণ্টাৰনেটৰ মাধ্যমতেই হয়। হেল্ল' হয় স্মাৰ্ট হোৱাৰ কাৰণে আপুনি দালাল কৰিব লাগিছে যে কাম কৰক আকৌ ধুনীয়াকে কাম কৰিলে হাজিৰাটো পাব কথা কৈ আছে ন আপোনাৰ আপুনি যিটো ক'লে সেইটো আপোনাৰ হয়তো কোনো এটা ঠাইত ভুল হৈ আছে। মোৰ ভুল নহয় ৰাইট হৈ আছে মই চব ৰাইটে পাইছো মানে 2 টকা মই বিচাৰিছো
বিচৰাও নাই নাই আপুনিতো মোৰ অলৰেডি ডকুমেণ্ট লৈ মোৰ যেতিয়া ডকুমেণ্ট আপোনাক কথাতে ধৰা পৰিছে ন আপোনাক কথাতে ধৰা পৰিছে আপুনি নপঢ়া নুশুনা মানুহৰ নিচিনাকে কথা কোৱা নাই জানো আপোনাক কথাত ধৰাব নাই জানো আপুনি যে কেনেকুৱা কথা পাতিব লাগিব কেনেকুৱা মানে আপুনি যে কৈছে এইটো কমাৰ্চিয়েলটোতে মই ধৰা পেলাইছো আপোনাক আপুনি কিমান সঁচা কিমান মিছা কমাৰ্চিয়েল লাইচেন্সৰ বিষয়ে আগতে আপুনি বুজিল ঠিক আছে বুজিলো বিজনেছ কৰি আছে বা কোনো ধৰণৰ বিজনেছ কৰে তেতিয়া আপুনি বুজিব সৰু সুৰা দোকান কৰোঁতে ট্ৰেড লাইচেন্স লাগে গাড়ী চলাওঁতে ড্ৰাইভিং লাইচেন্স লাগে আপোনাৰ দেলাল কৰিবলৈ লাইচেন্স কোনো মাটি লৈ বা প্ৰপাৰ্টি লৈ কোনো কোম্পানীৰ লগত ইকনমিকেল বুজি পায় এইটো বিষয়টো বুজি পায় ইকনমিকেল বিজনেছ যদি কৰিব বিচাৰে তেনেহলে সেইটো মাটি কমাৰ্চিয়েল কৰিব লাগে সেইটো মাটিৰ কমাৰ্চিয়েল হয় বুজি পাইছে আৰু এনেকুৱা মানে